হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। তো মই বৰ্তমান আছোঁ এটা টাউনশ্বিপত। এইটো মোৰ পিছফালে চাব পাৰে অপয়ান বুলি। এইখনতে আছোঁ এইকেইদিন আমি, অপয়ান নাম। তো এই গোটেইখনটো এটা টাউনশ্বিপ হয়। তো আজি ভিডিঅ'টোত টাউনশ্বিপখন গোটেই ভালকৈ দেখাম আৰু মই গোটেই দিনটো দেখাম কেনেকৈ যায় দিনটো। মানে কামত থাকিলেতো মই বাৰু ভিডিঅ' কৰিব নোৱাৰোঁ, মানে যেতিয়া অফিচত যাওঁ। তো অফিচৰ টাইমখিনিৰ বাহিৰে বাকী গোটেই দিনটো কেনেকৈ গ'ল সেই গোটেইখিনি দেখাম ভিডিঅ'টোত। আহি কিনে কি কৰিলোঁ। তো প্ৰথমে আপোনালোক গোটেই মানে টাউনশ্বিপখন দেখাই আনো ৰ'ব। আৰু এনেকৈ ইফালেদি ওলাই আহি কিনে সেইটো যোনটো বিল্ডিং দেখিছে সেইটো বিল্ডিঙতে জিম আছে। তাতে এতিয়া সন্ধিয়া জিম কৰিম আহি কিনে। তো এতিয়া বাৰু আমি ইফালে যাওঁ। ইফালে আগেদি এখন ফিল্ডো আছে আগেদি, সেইটো দেখাই এইখন গেটখন ইফালেদি ওলাই যাব পাৰি। আৰু এইখনে হৈছে ফিল্ডখন, চাব পাৰে। আমি সিদিনা ৰাতি ইয়াতে ক্ৰিকেটো খেলিলোঁ একদম বঢ়িয়াকৈ। চাওক কিমান ডাঙৰ ফিল্ড। আৰু এইখন মানে চব সিহঁতৰ কেম্পাছৰ ভিতৰতে আছে দেই। কিমান ডাঙৰ সিহঁতৰ কেম্পাছখন, আৰু কি ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে মানে বস্তুখিনি একদম চাফা কৰি ৰাখে পুৰা। চাব পাৰে এটাও মানে একো লেতেৰা চেতেৰা নাপায় আৰু ইয়াতে বহুত ধুনীয়া চাফা কৰি ৰাখে। গছকেইডাল চাওক কি ধুনীয়া লাগে একদম। গছকেইডাল ইফালেদি এতিয়া এনেকৈ আগলৈকে যাওঁ। আগত মানে এখন পাৰ্কো আছে, তাতে ঝুলনা চুলনা আছে, ঝুলিব পাৰি। চাইকেলো আছে, সেইবোৰো চলাব পাৰি। মই বাৰু এইবোৰ চব চলালোঁ, ঝুলিলোঁ। এতিয়া জাষ্ট আপোনালোকক ভিডিঅ'ত দেখাম আৰু এইটো চাওক, দুটা শালিকাও দেখা পালোঁ পুৱাই। আৰু এইখন এখন চাইকেলো থৈ দিছে ইয়াতে, ডেক'ৰেশ্যনৰ কাৰণে দিয়কচোন। আৰু মোৰ পিছফালে চাব পাৰে এইটো কিবা লাষ্ট গেটৰ নিচিনা গ'ল্ড টাৰ্ণিঙো আছে। ইফালে গ'লে গণেশ মন্দিৰ পাব, ইফালে গ'লে ছুপাৰ মাৰ্কেট পাব। আৰু ইফালে চাব পাৰে একদম বঢ়িয়া জংঘল আছে, মানে গছ চছ মাখন বহুত ভালকৈ মেইনটেইন কৰিছে সিহঁতে, সেইটো দেখি কিনে ভাল লাগিছে। আৰু ইফালে বি টাইপ ফ্লেটছ, এ টাইপ ফ্লেটছ আৰু চি টাইপ ফ্লেটছো নতুনকৈ বনি আছে সিহঁতৰ, এইবোৰ চাব পাৰে। তো ৰাতিপুৱাই খোজকাঢ়িব একদম বঢ়িয়া হয়। মই সেইকাৰণে ৰাতিপুৱা উঠি ল'লোঁ আপোনালোকক ভিডিঅ' দেখাবৰ কাৰণে, কাৰণ এতিয়া বেছি মানুহ চানুহ নাথাকে, ধুনীয়া হৈ থাকে একদম ভিডিঅ' বনাবৰ কাৰণে। তো এইটো মানে এটা পাব্লিক কোম্পানী হয়, আৰু ইয়াতে মানে চব তাতে কাম কৰা মানুহবোৰ থাকে। তো যিমান যি মানুহ আহে বাহিৰৰ পৰা, গেষ্ট আহে, তো চব ইয়াতে থাকে মানে। চাকি ধুনীয়া জেগা সিহঁতৰ একদম বঢ়িয়া ফেচিলিটি পুৰা, ধুনীয়া টাউনশ্বিপত থাকে। আৰু ইয়াতে জিমো আছে, বেডমিণ্টন কোৰ্ট, ফিল্ড, খেলা চেলাকৈ ফুটবল, ক্ৰিকেট চব থাকে, একদম বঢ়িয়া পুৰা লাইফষ্টাইল। আৰু সপ্তাহত মাত্ৰ 5 days ৱৰ্কিং থাকে সিহঁতৰ, মানে মানডেৰ পৰা ফ্ৰাইডেলৈকে, এভৰি ছেটাৰডে বন্ধ। বঢ়িয়া। আৰু মোৰ ইফালে ছানডে অফিচ যাব লগা হৈ থাকে। তো দেখি কিনে একদম বঢ়িয়া লাগিছে। আৰু এইখন চাওক, পাৰ্কখন আহিয়ে পালোঁ আমি পিছফালে, মোৰ এইখন পিছফালে দেখাই পোৱা নাছিলোঁ। এইখন চাওক, অংকুৰ ভান নাম পাৰ্কখনৰ। এইখন পাৰ্কতে চিচ আছে, এই হেৰি ঝুলনা আছে, এনেকৈ আপোনালোকে ঝুলিব পাৰে। ইয়াতে বেঞ্চি আছে ধুনীয়াকৈ বহিবলৈ। এতিয়া অলপ টাইম বহি দিওঁ। বহিব নোৱাৰি, নিয়াৰ পৰি আছে, গোটেই ভিজি আছে একদম। তো চব সৰু ল'ৰা ছোৱালীৰে আৰু পাৰ্ককেইখন, একদম ঝুলনা চুলনা চাইকেল থাকে, চব সৰু ল'ৰা ছোৱালীৰ কাৰণে আছে ধুনীয়াকৈ। আহি বঢ়িয়া লাগে। তেতিয়া ওলাই দিওঁ পাৰ্কখনৰ পৰা, আগলৈকে যাওঁ। আগত আৰু কি আছে চাই আহোঁ ব'লক। পিয়'ৰ টাউনশ্বিপ, ক্লিন এণ্ড গ্ৰীণ। আৰু মানুহবোৰে সঁচাকৈ ৰাখেও টাউনশ্বিপখন বহুত ধুনীয়াকৈ। তো বহুত একদম চাফা, একদম না জাবৰ জোথৰ আছে না কিবা আছে, বহুত ধুনীয়া একদম চাফা কৰি ৰাখে। গছবোৰো কি ধুনীয়া মেইনটেইন কৰি ৰাখে। তো টাউনশ্বিপবোৰ চাগে এনেকুৱা চাফাই থাকে, মই বাৰু ইমান গম নাপাওঁ, কাৰণ ময়ো প্ৰথমবাৰ আহিছোঁ টাউনশ্বিপত। ইমান গম নাপাওঁ, চাফাই থাকে চাগে। আপোনালোকে কমেণ্টছত জনাবচোন টাউনশ্বিপবোৰ এনেকুৱা চাফা থাকে নে নাথাকে, মইতো গম নাপাওঁ। মোৰ এতিয়া দেখাততো বহুতেই চাফা লাগিছে। মোৰ এতিয়া যাবও হ'ব অফিচত, কাৰণ এতিয়া বাজিছে, কেইটা বাজিল এতিয়া 8:30 বাজি গ'ল। 9টা 9:30 মানত ওলাবই লাগিব অফিচৰ কাৰণে মই। তো সেইকাৰণে সোনকালে এতিয়া ইফালে গৈ দিওঁ। আৰু এইটো কিবা এডামছ গ্ৰ'ভ নাম, কিবা এইটো, কিন্তু বহাকৈ একদম ধুনীয়া জেগা আছে এনেকৈ, সেইখিনিতে আপোনালোকে বহিব পাৰে। বহুত ধুনীয়া এনেকৈ ভিউ লৈ কিনে। এডামছ গ্ৰ'ভ কিবা নাম, আৰু মই অলপ বহি দিওঁ ৰ'ব। তাতে বহি দিলোঁ অলপ টাইম, বহি কিনে বঢ়িয়া লাগে একদম। চাওক, অফিচ যাব হৈছে, ইয়াত বেছি টাইম বহি থাকিব নোৱাৰোঁ, আৰু উঠি দিওঁ অলপ। এইখন মিনি শ্বপিং কমপ্লেক্স, এইখন দোকান, ইয়াতে মানে বস্তু কিনিব পাৰি। আৰু এতিয়া বাৰু বন্ধ হৈ আছে, ৰাতিপুৱাই আহিছোঁ কাৰণে। দেৰি হৈছে কাৰণে এইটো শ্বৰ্টকাট লৈ ল'লোঁ অলপ, এইফালেদি মানে ডাইৰেক্টলি ওলাই যাব পাৰি। আৰু সেইটো বিল্ডিংটো য'ত মানে জিমো আছে আৰু বেডমিণ্টন খেলা জেগাও আছে। তো এইটো বাৰু আমি ৰাতি যেতিয়া খেলিম তেতিয়া দেখাম আপোনালোকক। এতিয়া আহি পালোঁ আৰু আগেদি, সেইখন আগেদি, সেইটো তাতে আমি আছিলোঁ। তো এতিয়া যাওঁ ৰ'ব, সোনকালে দেৰি হৈছে, সোনকালে ৰেডি হৈ যাওঁ। ৰেডি হৈ কিনে অফিচত ওলাম। তো এতিয়া গৈ আছোঁ অফিচলৈকে, আৰু অফিচৰ পৰা ঘূৰি আহি কিনে বাকীখিনি দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। তো আহি পালোঁ অফিচৰ পৰা, এতিয়া ফ্ৰেছ হৈ ল'লোঁ ধুনীয়াকৈ। এতিয়া যাওঁ, যাই কিনে স্নেক্স খাওঁ অলপমান, স্নেক্স তাতে বনাই থৈ দিছে। তো আজি স্নেক্সত অৰ্ডাৰ দিছোঁ এয়া ভেজ পকৰা আৰু চাহ, আৰু লগতে ফ্ৰেঞ্চ ফ্ৰাইজো অৰ্ডাৰ দিছোঁ। তো এইখিনি এতিয়া সোনকালে খাই কিনে এতিয়া জিমলৈকে যাম। তো বঢ়িয়া একদম স্নেক্স খাই ল'লোঁ। এতিয়া আহিছোঁ ৰ'ব অলপমান জিম কৰিবৰ কাৰণে। জিমটো আছে ইফালে, দেখাইছিলোঁ যে ৰাতিপুৱা, এইটো ইফালে আছে, সোমাই যাওঁ ৰ'ব। আৰু ইয়াতে চাব পাৰে গোটেইখিনিয়ে মেচিন আছে। এইটো লেগ প্ৰেছৰ মেচিন, এইটো চ'ল্জাৰৰ মেচিন, ইফালে বেঞ্চ প্ৰেছ, ইনক্লাইন,
ফ্লেট বেঞ্চ প্ৰেছ বঢ়িয়া একদম ভালেখিনি ইকুইপমেণ্ট আছে বেছি ডাঙৰ নহয় কিন্তু হ'লেও দাগাখিনি আছে আৰু বঢ়িয়া তো এতিয়া মাৰোঁ আজি অলপ চ'ল্জাৰ মাৰি দিওঁ আৰু বেলেগ জিমত আহিলে পটকৈ এডজাষ্ট হ'ব নোৱাৰি হ'লেও আৰু এনে সৰু সুৰাকৈ নৰ্মেল এক্সাৰচাইজ মাৰি দিছোঁ আৰু তো সিহঁতৰো জিমত মানে দুটা ৰুম আছে জিমৰ এটাত এই ট্ৰেডমিল চেডমিল গোটেই আছে তো মই এনেকৈ সোনকালে এক্সাৰচাইজ খতম কৰি কিনে ওলাই যাওঁ আৰু জিমৰ কাষতে এই বেডমিণ্টন ক'ৰ্টটো আছে আৰু খেলি থকাৰ টাইমত মই মানে ৰেকৰ্ড কৰিবই পাহৰি গ'লোঁ এতিয়াতো চব গুচিয়ে গ'ল তো এনেকৈ দেখাই দিলোঁ আৰু তো এতিয়া ওলাই দিওঁ ইয়াৰ পৰা জিম টিম মাৰি ল'লোঁ ভাগত ধৰিছে এতিয়া আৰু মোটাও লাগছে বহুত ৰুমত গৈ কিনে অলপ মুটি হ'ব ৰ'ব আগে আৰু অলপ ফ্ৰেছ চেছ হৈ লওঁ তাৰপিছত এতিয়া কণী বইল কৰিব দিছোঁ কণী খাই ল'ম বঢ়িয়াকৈ আমি অহা কোম্পানীটোৰ 19th বাৰ্থডে হয় সেইকাৰণে একদম বঢ়িয়া সজাই থৈ দিছে লাইটেদি কাৰ বাৰ্থডে 19 সেই কোম্পানীটোৰ 19th বাৰ্থডে ডেকা হ'ল আৰু এডাল্ট হৈ গ'ল আৰু ই আৰু কোম্পানীটো একেলগে ডাঙৰ হৈ আছে ছেম বছৰ দুটাৰে 19 বছৰ চেলিব্ৰেটিং 19th এতিয়া অলপ ৱাক কৰিব আহিছোঁ গোটেইকেইটা টিম মেম্বাৰৰ লগতে আহিছোঁ পিছফালে চাব পাৰে চব বিজি নিজৰ নিজৰ দুনিয়াতে ময়ো বিজি নিজৰ দুনিয়াতে একদম ধুনীয়া জেগা ৱাক কৰাকৈ এই ঠাণ্ডাখনত গা ধুলি তই চুলিও ধুইছে বে নাই মই অকল চুলি ধুইছোঁ কাপোৰ তই মই নোৱাৰোঁ মই চিধা ঘৰ গৈ বিশাল গা ধুইছা ন মই ধুলো ভাল ধুইছা তই চাৰে 9টা বাজি গ'ল ডিনাৰৰ টাইমো হৈ গৈছে ছাৰেও মাতি আছে ডিনাৰৰ কাৰণে এতিয়া ডিনাৰ কৰিব যাওঁ চাওঁ আজি কি আছে ডিনাৰত আজি পিছে নন ভেজ নাই মানে অৰ্ডাৰ দিব দিনতে দিব লাগে অৰ্ডাৰ তেতিয়াহে আনি থৈ দিয়ে মানে ইয়াতে সন্ধিয়া হৈ গ'লে ওচৰত মানে বজাৰ অলপ কম আছেতো তো সেইকাৰণে দুপৰীয়া কৈ থ'ব লাগে আমাৰ দুপৰীয়া কৈ থোৱা নহয় নন ভেজৰ কাৰণে তো সেইকাৰণে আজি ভেজেই খাব লাগিব পনীৰ আছে কিন্তু তো সেয়ে খাওঁ ৰ'ব যাই কিনে এতিয়া আৰু ডিনাৰত আজি আছে এয়া চালাড থৈ দিছে ভাত আছে আৰু ইফালে দালি আৰু ইফালে কিবা চব্জিও আছে এইটো আৰু পনীৰো আছে সেইটো এক্সট্ৰাকৈ বেলেগ বাতিত দিব তো বহুত ভোক লাগিছে এতিয়া সোনকালে খাই দিওঁ ডিনাৰটো আৰু এইজনীক চাওক এনি টাইম হাঁহিয়ে উঠি থাকে তাইৰ আৰু এতিয়া অলপমান জুই পোৱাব আহিছোঁ আমি গোটেইকেইটা আহিছোঁ এই আছে শুভম আছে দেখা পোৱা নাই চাগে লাইট নাই মানে ইয়াতে ধোঁৱা লৈ আহিছে এইবাৰ জ্বলাততো জ্বলাবই কিন্তু মানি যাওক ভালকে চাব চাবৰে মুখখন জ্বলি যাব আকৌ হ'ব হৈ যাব কৰিলো বাৰু দে তই ডাক না কিমান কি ফিল কৰি আছে আৰু ইয়াতে মানে মই দুবাৰমান চক খাইছোঁ মানে গম পাব ৰ'ব কিয় এই চাব দে মই এনেকৈ আগুৱাই গৈ আছোঁ আৰু চাব হঠাতে এনেকৈ লাইটকেইটা জ্বলি যায় মানে চেঞ্চাৰ লাগি আছে ইয়াত মই মানে দুবাৰমান চক খাইছোঁ হঠাতে জ্বলি উঠে আৰু এতিয়া ৰুমত আহিছোঁ অলপমান ঊনো খেলিলোঁ এতিয়া চবে মিলি কিনে চব ইয়াতে বহি আছে অলৰেডি খেলি অলপ লাইটটো অফ কৰি দিওঁ ৰ'ব চবৰ কাৰণে এবাৰ এতিয়া কি খেলি আছো আমি হাৰ্ট এটেক কেনেকৈ খেলে এইটো বুজাই দে এতিয়া চবৰ তাতে ইকুৱেল নম্বৰ অফ কাৰ্ডছ থাকিব ঠিক আছে তো চবেই মুখেদি কাউণ্ট কৰোঁ 1 2 3 4 5 6 এনেকৈ যোনটো কাৰ্ড দিওঁতে যোনটো নম্বৰ আহে যদি সেইটো নম্বৰ আহে চবেই হাতটো দি দিব ফৰ এক্সাম্পল কৈ আছোঁ 1 2 3 4 5 6 7 8 9 0 1 2 3 4
जैसे 4 আহিছিলে 4 আহোতে ইউ হাত দিছে মই হাত মানে E4 বুলি কৈছে আৰু 4 আহি গৈছে কাৰ্ডত তো যাৰ লাষ্টৰ হাতটো আহিব সি গোটেইখন কাৰ্ড লৈ যাব সি চাব মই 0 কৈছোঁ 0 আহিছে লগালগ হাতখন দি দিম লাষ্টত যোনে হাত দিব তাৰ তাত গোটেই কাৰ্ডখন গুচি যাব যোনে সবতছে জলদিকে খতম কৰিব আচ্ছা জিকি যাব যোনে আগে কাৰ্ড হাতত খতম হৈ যাব তাৰ পৰা সি জিকি যাব ওকে বুজি পাইছা ফৰ এক্সাম্পল 7 বুলি কৈছে কিন্তু 8 কাৰ্ড আছে সেইটো যদি দিয়ে ভুলতে যদি দিয়ে কিউ লৈ ল'ব মানে তই ইয়াতে এনেকৈ মাৰছা 7 চাপ'জ ইয়াতে তই 8 কৈছা কাৰ্ডখন মাৰি দিছা আহিছে 0 তই কৈছা 8 কৈ কিনে তই হাতখন দিয়ে দিলি এনেকৈ ভুল হৈ গ'ল ন আকৌ তই ল'ব লাগিব ওকে সব যিমান আছে ইয়াতে চব ল'ব লাগিব হয় লৈ ল চলো লেটছ গো লেটস গো ওই লো ইটো কি কৰিম ৰ কাৰ্ডখন চাবা কি কৰিম বোলে মাৰিব লাগিব তো এনেকৈ বহুত দেৰিলৈকে খেলিলোঁ বহুত ভাল লাগিল খেলি কিনে আৰু টাইমটো গমেই নাপায় কেতিয়া গুচি যায় খেলি থাকোঁতে খেলিছিলোঁ ল'লোঁ আৰু সিহঁতকো ওলাই দিলোঁ আৰু কাৰণ বহুত ৰাতি হৈ গ'ল এতিয়া শুব লাগে কালি আকৌ জল্দি উঠিব লাগিব মানে কালি আমাৰ লাষ্ট ডে হ'ব ইয়াতে ডিব্ৰুগড়ত আৰু কালি আমি এটা মন্দিৰতো যাম টিলিঙা মন্দিৰ বুলি ইয়াতে আছে তো চাওঁ আৰু ক'ৰবাত যদি যাওঁ চবখিনি ভিডিঅ'ত দেখাম নেক্সট ব্লগত দেখাম এতিয়া শুই দিবা তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টছত জনাব কেনেকুৱা পালে দেখে তো বাই বাই এতিয়া